হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অখিৰণে জুনৰ আগত বেদজে এজন বেয়া মানুহ আৰু ড্ৰাগছৰ বিজনেছ কৰে আৰু তাক যে অখিৰণে এৰেষ্ট কৰোঁতে মাকে জামিন লৈ উলিয়াই আনিছিল সেই কথাটো ক'ব। আৰু সি বেয়া বুলি গম পায়ো মায়ে তাৰ লগত বিজনেছ কৰিবলৈ ওলাইছে বুলি জুনক ক'ব আৰু তেতিয়া জুনে বিজনেছে কৰিবলৈ দিয়ক বুলি ক'ব আৰু তেতিয়া অখিৰণে যিটো মানুহ আইনৰ ওচৰত জগৰীয়া সেই মানুহজনৰ লগত যদি বিজনেছ কৰিবলৈ যায় কোনোবা দিনা ডাঙৰ বিপদত পৰিব বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ বেদৰাজী মাকৰ ওচৰত যাব আৰু মোৰ ছোৱালীজনীক লাগে, তাই মোৰহে ছোৱালী বুলি মাকক ক'ব আৰু তেতিয়া মাকে ভুল শুদ্ধৰ বিচাৰ আদালতে কৰিব, পত্নীক হত্যা কৰি নিজৰ সন্তানৰ অধিকাৰ ল'বলৈ তোমাৰ লাজ লগা নাই বুলি বেদক কোৱা দেখিবলৈ পাব। আনফালে আকৌ মাক আৰু জুনে কথা পাতি থাকিব আৰু সেইখিনি সময়তে চন্দ্ৰিকা জুনৰ ওচৰত যাব আৰু তই মোৰ বেগৰ পৰা টকা আৰু সোণৰ চেইনডাল কিয় নিছা বুলি সুধিব আৰু তেতিয়া জুনে কি টকা বুলি সুধিব আৰু চন্দ্ৰিকাই এতিয়া নজনাৰ ভাও ধৰিব, নাহিবি মোৰ টকাখিনি আৰু চেইনডাল তই চুৰ কৰিছা বুলি জুনক ক'ব। এতিয়া বাৰু চন্দ্ৰিকাই মিছা কৈ জুনক ফচাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।